মই বহুত দুখিত যে ছবিখন আমি ৰিলিজ কৰিব নোৱাৰিলোঁ। চিনেমাখন যদিও তেওঁ চাইছে আৰু পৰহি তেওঁ মোক ICUৰ পৰা ইমান ভাল অৱস্থাত আছিলে, মোক ক'লে যে চিকু চিনেমাখন ভালকৈ ৰিলিজ কৰিম আমি। মই বোলো আপুনি চিন্তাই নকৰিব, এইবিলাক চব ভালকৈ হৈ যাব, আপুনি মুঠতে সুস্থ অৱস্থাত ওলাই আহক। গতিকে অকস্মাত আজি যেতিয়া ৰাতিপুৱাই মই খবৰটো পালোঁ এনেকুৱা হৈ আছিলে, আৰু আমাৰ ডক্টৰবিলাকে বহুত চেষ্টা কৰিলে ৰিভাইভ কৰিবলৈ, নহ'ল যেতিয়াতো উপায়টো নাই আমাৰ হাতত। কিন্তু তেখেত আমাৰ ছিনিয়ৰ মষ্ট এক্টৰ ক'ব লাগিব। ইয়াত মই আৰু এটা কথা আজি কওঁ, বৰ দুখৰ কথা এটা ক'ব লাগিব। পৰহি মই তেওঁক যেতিয়া লগ পাইছিলোঁ, তেওঁ অক্সিজেনটো মুখৰ পৰা আঁতৰাই মোক কৈছিলে, চিকু মোৰ বিলটো কোনে দিব? মই বোলো দাদা এৰি দিয়ক এইবিলাক কথা, সেইবিলাক আমি আছোঁ নহয়, আমি কৰিম। কিন্তু আজিৰ যুগতো আৰ্টিষ্টৰ এনেকুৱা অৱস্থা যে হস্পিটেল ICUত থাকোঁতে তেওঁৰ পইচাটোৰহে চিন্তা কৰিব লগা হৈ গ'ল, যে তেওঁৰ বিলটো কোনে দিব সেই চিন্তা কৰিব লগা হ'ল। গতিকে মই চৰকাৰকো অনুৰোধ জনাম, আগতেও আমি এনেকুৱা পলিচিত বহুতবাৰ লৈছিলোঁ, সিদ্ধান্ত বহুতবাৰ ল'লোঁ, কিন্তু ইমপ্লিমেণ্ট নহ'ল, যে আমি এটা আৰ্টিষ্ট ফাণ্ড এটা তুলিম পইচা চিনেমা হলৰ পৰা তুলি পেলাই আৰ্টিষ্টৰ কাৰণে বনাম। আজি মই মাননীয় মুখ্যমন্ত্ৰীৰ লগত ৰাতিপুৱাই কথা পাতিছোঁ, আৰু পতাৰ পিছত তেওঁ কৈছে যে চব বস্তু তেওঁ কৰি দিব, মাননীয় মুখ্যমন্ত্ৰী। আৰু তেওঁৰ আনকি সেইখিনিয়ে নহয়, এতিয়া ইয়াৰ পিছত যিখিনি কৰিব লগা আছে তেখেতেও সেইটোও আশ্বাস দিছে, তেওঁ চব কৰিব।